আপুনি যদি প্ৰথমবাৰৰ কাৰণে আহিছে মোৰ চেনেলত প্লিজ সাবস্ক্ৰাইব কৰক আৰু ইয়াৰ লগতে এই বেল আইকনটো আপুনি দবাই দিয়ক তেতিয়াহ'লে মোৰ নতুন নতুন ভিডিঅ' পাই থাকিব। হাই গাইজ, তোমালোকৰ কাৰণে এই ভিডিঅ'টো বহুত উপযোগীকৰ হ'ব যদি তুমি লিখা পঢ়া কৰি আছা, কাৰণ কেতিয়াবা তোমালোকে বহুত পঢ়িও পৰীক্ষাত কম নম্বৰ পোৱা নাইবা বহুত সময় পঢ়াৰ পিছতো পঢ়া মনত নাথাকে। সেইকাৰণে এই ভিডিঅ' যোগে মই তোমালোকক এনেকুৱা কিছুমান টিপছ দিম যিবিলাক টিপছ পালন কৰি তোমালোকে যিখিনি পঢ়িবা সেইখিনিয়ে মনত ৰাখিব পাৰিবা আৰু পৰীক্ষাত ভাল নম্বৰ ল'ব পাৰিবা। এক নম্বৰটো হৈছে যে তোমালোকে একেৰাহে বেছি সময় নপঢ়িবা, কাৰণ অলপ সময় পিছতে আমাৰ কনচেনট্ৰেটটো কম হৈ যায়, যাৰ ফলত আমি বহুত পঢ়িলেও মনত নাথাকে। সেইকাৰণে পঢ়াটো তুমি সৰু সৰু খণ্ডত ভাগ কৰি ল'বা। যেনেকুৱাকৈ যদি তুমি পঢ়িবলৈ বহিছা আধা ঘণ্টা সময় পঢ়া, আধা ঘণ্টা সময় পঢ়ি 10 মিনিটমান সময় তুমি বেলেগ কাম কৰা। যেনেকুৱাকৈ হ'ব পাৰে অলপ চাহ খাই ল'লা বা তুমি এটা গানে গাই দিলা বা ঘৰৰ পৰা ওলাই মা দেউতাৰ লগত অলপ কথা পাতিলা, অলপ হাঁহি ফূৰ্তি কৰি আকৌ পঢ়িবলৈ বহা। এনেকৈ সৰু সৰু খণ্ডত পঢ়িলে বেছি মনত থাকে। দ্বিতীয় যিটো টিপছ আছে সেইটো হৈছে আমি যদি স্থান পৰিৱৰ্তন কৰোঁ তেতিয়াও পঢ়া বেছি মনত থাকে। যদি আমি কেৱল পঢ়াৰ টেবুলত বহি পঢ়ি থাকোঁ তেতিয়াহ'লে সেই পঢ়া যিমান মনত থাকিব বিজ্ঞানসন্মতভাৱে ইয়াতকৈ বেছি মনত ৰাখিবলৈ হ'লে তুমি অলপ সময় নিজৰ পঢ়াৰ টেবুলত বহি বহি পঢ়িলা আধা ঘণ্টা, তাৰপিছত 10 মিনিট ব্ৰেক লোৱাৰ পিছত তুমি বেলেগ অন্য ঠাই এখনত যেনে ড্ৰয়িং ৰুমত বহি বহি অলপ পঢ়িলা বা তুমি গছৰ তলত বহি অলপ সময় পঢ়িলা। এনেকুৱাকৈ স্থান পৰিৱৰ্তন কৰিলে বেছিকৈ পঢ়াখিনি মনত থাকে। এইটো বিজ্ঞানসন্মতভাৱে প্ৰমাণিত কৰা হৈছে। এতিয়া 3 নম্বৰ টিপছটো হৈছে পঢ়া যেনেকুৱা দৰকাৰ ঠিক তেনেকুৱাকৈ আমাৰ খোৱাটোও দৰকাৰ। আমাৰ কমচে কম 6 ঘণ্টা সময় ছাত্ৰ জীৱনত শুবই লাগিব, ওপৰত 8 ঘণ্টা। 6ৰ পৰা 8 ঘণ্টা সময় শুলেহে তুমি পৰৱৰ্তী সময়খিনি ভালকৈ পঢ়িব পাৰিবা। আৰু এটা নেপ, ইংৰাজীত নেপ বুলি কোৱা হয়, নেপ ল'ব লাগিব। নেপটো কি, তুমি পূৰা ৰাতিপুৱাৰ পৰা যদি তুমি পঢ়ি থাকা আৰু বিভিন্ন কাম কৰা তোমাৰ মগজু সন্ধিয়া সময়লৈকে একদম ক্লান্ত হৈ পৰে। সেইকাৰণে তুমি দিনত অলপ সময়ৰ কাৰণেও শুব লাগে, তেতিয়াহ'লে ৰাতি যেতিয়া পঢ়িবলৈ বহিবা সেইখিনি সময়ত তোমাৰ ব্ৰেইন ফ্ৰেছ থাকিব আৰু পঢ়া মনত থাকিব। চতুৰ্থ যিটো টিপছ সেই টিপছটো হৈছে তুমি যেতিয়া ক্লাছত বহা আৰু ক্লাছত ছাৰে লেকচাৰ দিয়ে, লেকচাৰ খতম হোৱাৰ পিছত তুমি কিতাপখন জপাই থৈ তুমি ছাৰে কথা কোৱা কথাখিনি, সেই চেপ্টাৰৰ কথাখিনি নিজৰ ভাষাত অলপ বুজিবলৈ কাৰণে চেষ্টা কৰিবা। নিজে নিজে এটা নোটছত লিখিবা। যিখিনি কথা তুমি নিজে বুজি লিখিব পাৰা লিখিবা, আৰু যিখিনি কথা বুজি পোৱা নাই সেইখিনি কথা নিজৰ বন্ধু বান্ধৱ বা যদি বন্ধু বান্ধৱে নোৱাৰে ছাৰৰ লগত আলোচনা কৰিবা, তেতিয়াহ'লে বস্তুটো মনত ৰখাত সুবিধা হ'ব। আৰু এটা কথা, আমি যেতিয়া কিতাপ পঢ়োঁ সেইখিনি সময়ত আমাৰ লাগে এই বস্তুটো আমাৰ মনত হৈ গৈছে, কিন্তু যেতিয়া পৰৱৰ্তী সময়ত লিখিবলৈ চেষ্টা কৰোঁ আমি লিখিব নোৱাৰোঁ। সেইকাৰণে কি হৈছে, পঢ়াৰ লগে লগে পৰীক্ষাও দিব লাগে। কেনেকুৱা পৰীক্ষা, তুমি এটা কিতাপত এটা চেপ্টাৰ পঢ়িলা, চেপ্টাৰটো পঢ়াৰ পিছত কি কৰিব লাগে, কিতাপখন জপাই থৈ মনে মনে সেইটো ৰিকল কৰিব লাগে। চেষ্টা কৰিব লাগে যে নিজৰ ভাষাত সেই তাৰ বিষয়বস্তুটো ক'ব পাৰিছেনে নাই। যদি এনেকুৱা কৰা তেতিয়াহ'লে বস্তুটো আমাৰ ছাবকনচিয়াছ মাইণ্ডত ষ্ট'ৰ হৈ যায়, তেতিয়াহ'লে আমি দীৰ্ঘ সময়ৰ কাৰণে বস্তুটো মনত ৰাখিব পাৰোঁ। আৰু বহুতকেইটা টিপছ আছে, কিন্তু ভিডিঅ'টো লম্বা হ'বৰ কাৰণে মই টিপছকেইটা নক'লোঁ। কিন্তু তোমালোকে যদি কমেণ্ট কৰা আৰু ভাল পোৱা তেতিয়াহ'লে মই ইয়াৰ নেক্সট পাৰ্টটো বনাবলৈ চেষ্টা কৰিম। আজিৰ কাৰণে এইখিনি।